আমাৰ এতিয়া নহয় খাটাম প্ৰক্ৰিয়া মৰি আদি এইটো আমাৰ তত্ত্ব বিভাগতো আছে এইটো মানে প্ৰতি বছৰ মানে হ'ব বুলি কওঁতে আমি মানে ডেকাৰ পৰা বুঢ়া হৈ গ'লোঁ কিন্তু বৰ্তমান আমি আজিটো হ'ব বুলি দেখা পাইছিলোঁ কিন্তু এতিয়া আমাৰ কি হ'ল এতিয়া আজিটো মানে এনেকুৱা নহয় নচৈ দুখীয়া হ'ল যে আমি নিজে ক'ব নোৱাৰোঁ আমাৰ মানে পানী হাঁহটো চাওঁ এই আজিটো মেইন বিষয়টো হৈছে কি আমাৰ ইয়াত দুৰ্নীতি দালাল ঠিকাদাৰে যেতিয়া নেকি আমাৰ কাৰ্য হাতত লৈছিলে তাত মানে যেনেকৈ মাথাটো আমাৰ আজি কণী হৈ তেওঁবিলাকে মানে এনেকুৱা ছিষ্টেম কৰি মই মাটি দিওঁতে মোক ঠিকাদাৰে কৈছে তোমালোকে বোলে যদি আজিৰ ভিতৰত আৰু ট্ৰেক্টৰ দুখন দিব নোৱাৰো কাইলৈ পৰা মই গুচি যাম তেতিয়া মই সুধিছোঁ সেই নহয় এইটো কেলৈ হ'ব পাৰে বোলে তোমালোকৰ এই তেওঁলোকৰ বোলে কমিটিয়ে কৈছে বোলে আমাক বোলে গাড়ী দিব পৰা নাই আমি এখন জাপাত যেতিয়া নেকি এখন JCBত যেতিয়া নেকি আমি 4খন দামফা লওঁ এতিয়া এখন JCBত 5খন সৰু ট্ৰেক্টৰ দিছে সেই ট্ৰেক্টৰৰ মাটিটো কভাৰ কৰিব পৰা নাই এতিয়া আপোনালোকৰ পুখুৰীত মই ইমান দিনে পুখুৰীটো আমি শান্তি গ'ল হ'লে কিন্তু তেওঁলোকে মানে এইটো মানে একেবাৰে অৱহেলা কৰিছে তেতিয়া মই কৈছোঁ মই বোলো কি কৰিম বোলো এটা আমাৰ সমাজৰ কথা বোলো সেইদিনাখনে এজন মানুহে বোলো আমাৰ ইয়াত বেয়া হৈছে কিবা হৈছে বুলি হালা কৰিছিলে তেতিয়া মানে তেওঁক মানে আমি কৰি তেনেকুৱা ছিষ্টেমৰ পৰা আমাৰ আজিটো মানে তেনেকৈ মানে এনেকুৱা হৈ গৈছে এই আনকি মানে তোমাৰ তদাৰক কমিটি বনাইছে তদাৰক কমিটি আছে তদাৰক কমিটি গুৰুত্ব দিয়া গাড়ী দিব লাগে 5খন দিছে 2খন গতিকে এইডোখৰ আমাৰ ইমান নেকি এতিয়াতো ৰুগীয়া হ'লেতো অসুবিধা হ'ব ইয়াত এতিয়া আমাৰ বাৰীখনত বেছি ৰুগীয়া হয় সেইকাৰণে আমাৰ চিন্তা স্কুলৰ ল'ৰা ছোৱালী আছে আমাৰ গাঁৱৰ কিছুমান চাকৰি বাকৰি আছে এতিয়া সেইখিনি অসুবিধা হৈছে গাড়ীও অসুবিধা হৈছে আমি কি কৰিম কি নকৰিম ক'ব পৰা নাই ঠিক বৰ্তমান আজি 1.5 মাহ মানে হৈ গ'ল ৰাস্তাটো বেয়া হৈছে একদম বেয়া হৈছে ৰাস্তাটো উদ্বোধন কৰি গৈছে আজি 2 মাহমানৰ আগতে কিন্তু ঠিকাদাৰে কোনো গুৰুত্ব দিয়া নাই নাই দিয়া আমাৰ জনসাধাৰণে পথাৰ দি চব অহা যোৱা কৰিবলৈ মাইকী মতা ল'ৰা ছোৱালী কিমান আমাৰ দিগদাৰ হৈছে যোৱা দিগদাৰ হৈছে আৰু যদি মানে কি হ'ল আপোনাৰ মানে পঞ্চায়তৰ মেম্বাৰ বা নতুবা পঞ্চায়তৰ সভাপতি কোনো খবৰ লোৱা নাই অহাও নাই এদিনো অহাও নাই হেৰি খবৰ পোৱা নাই পঞ্চায়তত এদিন মই নিজেই গৈ কৈছিলোঁগৈ কিন্তু সিহঁতি কোনো হেৰি দিয়া নাই এইটো চেংচনটো কেতিয়া হ'ল ৰাস্তাটো এইটোৱে চেংচনটো আজি যোৱা বছৰ কিমান তাৰিখ হয় কিমান হেৰিত মই ক'ব পাৰিম খালি মই আজি এতিয়া ক'ব নোৱাৰিছোঁ মোৰ কাগজ পত্ৰ চাব লাগিব আৰু বিগত পঞ্চায়ত নিৰ্বাচন আহি আছে পঞ্চায়ত নিৰ্বাচনৰ ক্ষেত্ৰত এই গাঁও জীয়াতু ভোগা গাঁওকেইখনে কি উত্তৰ দিব এইবাৰ চৰকাৰক এইবাৰতো আমিতো চৰকাৰক কোনটো বিভাগত আমাক যিকেইজনে আমাক উপলব্ধি কৰি নিব তেখেতলোকৰ লগতহে আমি হেৰি কৰিম বুলি ভাবি আছোঁ সোণাল কছাৰী অট'নমাছ কাউন্সিলৰ আণ্ডাৰত পৰে নেকি এইটো নপৰে সোণাল কছাৰী অট'নমাছ কাউন্সিলৰ আণ্ডাৰত পৰা ৰাস্তাও এতিয়া ঠিক হৈ থকা নাই কিন্তু সেই ক্ষেত্ৰত এই মন্ত্ৰী বিধায়কে আহি ৰাস্তা উদ্বোধন কৰি গ'ল আপোনালোকে মানে কি হ'ল এতিয়া কোনো যোগাযোগ কৰা নাই নেকি তাৰ পাছত তাত আমিতো জেগাই হেৰি দৰখাস্তও দিছিলোঁগৈ মন্ত্ৰীয়ে ক'ৰবাত আহোঁতে এই তুলেশ্বৰ গোহাঁইৰ লগত মই গৈ পিনি দুঠাইত দিলোঁগৈ কিন্তু আজিলৈকে আমাক একো কৰি দিয়া নাই ভক্তি সোণোৱালৰ ওচৰতো গৈছিলোঁ এপাক স্থানীয় মধ্যভোগী কোনোবা দালালৰ হাত আছে বুলি ভাবে নেকি সেইটো দালালৰ হাত আছে যদি মই নাজানো যাৰ কাৰণে আপোনালোকৰ ৰাস্তাটো অসম্পূৰ্ণ হৈ আছে হয় দালালৰ হাত আছে কিন্তু আমাৰ সহায় ৰ'ব